নমস্কাৰ, মোৰ নাম ৰাইফ ইছলাম। মই ৬ষ্ঠ শ্ৰেণীত পঢ়ো। আজি মই শিক্ষক দিৱসৰ ভাষণ দিব ওলাইছোঁ। উপস্থিত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, বন্ধু বান্ধৱীসকল আৰু মৰমৰ ভাইটি ভণ্টিসকল, পোনপ্ৰথমে সকলোলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৫ ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱস। এই দিনটো আমাৰ বাবে এক বিশেষ দিন, কিয়নো ৫ ছেপ্টেম্বৰ হৈছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। তেখেত ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত ছাত্ৰ ছাত্ৰীৰ এটা দলে তেখেতৰ জন্মদিন উদযাপন কৰিবলৈ অনুমতি বিচাৰিছিল। তেতিয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল যে তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে তেওঁ বেছি গৌৰৱান্বিত হ'ব। তেতিয়াৰ পৰাই ৫ ছেপ্টেম্বৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হৈছিল। শিক্ষক হ'ল আমাৰ জীৱনৰ পথ প্ৰদৰ্শক, যিজনে আমাক সদায় উৎসাহিত কৰে, ভুলবোৰ আঙুলিয়াই দিয়ে আৰু সাহসী হ'বলৈ শিকায়। শিক্ষক হ'ল এডাল মমবাতিৰ দৰে, যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। গতিকে আমি সদায় শিক্ষকসকলৰ কথা মানি চলা আৰু সন্মান কৰা উচিত। এই শুভক্ষণত মই শিক্ষক নামৰ মহৎ শব্দটোলৈ এটি কবিতা ৰচনা কৰিছোঁ। কবিতাটি গাই দিছোঁ, ভুল হ'লে ক্ষমা কৰিব। শিক্ষক, তিনি আখৰৰ শব্দ তুমি, নিজে তলি যোৱা পমি, বিলাই দিয়া পোহৰৰ ৰেঙনি, বাটত আছোঁ আমি অকলে। আছিলোঁ আমি গভীৰ অন্ধকাৰত, পঠিয়াইছে তোমালৈ পোহৰৰ সন্ধানত। পোহৰ দিলা, জ্ঞান দিলা আৰু দিলা মান, ডাঙৰ হৈ আমি বৰম দেশৰ সন্মান।